আৰু এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈছিলে ৰাতিপুৱা ছাৰক ৱেলকাম জনাবলৈ এইফালে আছে আমাৰ স্কাউট গাইডৰ ছোৱালীসকল তো গুড মৰ্নিং এভৰিৱান তো সকলোৱে গম পায় যে আমাৰ আনন্দ মিশ্ৰ ছাৰ বাইক ৰেলী এটা কৰি আছে তো ইয়াত আজি আমাৰ ডিব্ৰুগড় আহিব আৰু আমি আজি স্কাউট গাইডৰ তৰফৰ পৰা আহিছোঁ ইয়াত তো আমি ছাৰক ডিব্ৰুগড় ইউ আৰ মষ্ট ৱেলকাম জনাম তো তাৰ বাবে আমি ইয়াত সাজু হৈছোঁ চব তো ছাৰে কওক আপোনালোকে আৰু ইয়াত আমাৰ স্কাউট গাইডৰ সকলো আছে সদস্য ছাৰো আছে আমাৰ স্কাউট গাইডৰ আৰু বেণ্ড পাৰ্টিও আহিছে তো আমি বঢ়িয়াকৈ ছাৰক ৱেলকাম জনাম ছাৰে কওক এইফালে আমাৰ লাইন আপ হৈ আছে চবৰে কামাণ্ডাৰখিনি আছে লাইন কৰি দিছে এইফালে আমাৰ ছাৰ আছে ছাৰ আৰু এই ছোৱালী আছে এইফালে স্কাউট গাইডৰ আৰু ইয়াত জাহাংগীৰ দা মেইন আমাৰ স্কাউট গাইডৰ লিডাৰ আমাৰ ভাইটিৰ ব্লগটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভাল কমেণ্ট কৰিব থেংক ইউ আৰু অলপ পিছতে আমাৰ ছাৰ আহিলে आगे खड़े हो তেওঁলোকৰ বুলেটখিনি ইয়াতে লাইন আপ কৰা হৈছে ইমান ধুনীয়াকৈ চাওক না একদম ফ্লেগ উলেগ লগাই কিনি পুলিচৰ তো আমি যে ৰাইট ফ্ৰম ৰাইট লৈ ট্ৰফি দিয়া আমাৰ ডিজিপি ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰ তাতে এইটো ফ্লেগ অফ কৰিছে এই ফটোটো চাব পাৰে প্ৰথমে লিড কৰি আছে ছাৰ নিজে লিড কৰি ৰাইটটো আগবঢ়াই দিছে আমাক আৰু এইটো আমি এক এক জিলা ক্ৰছ কৰি আজি ইয়াত আহি 22nd নম্বৰ 22 নম্বৰ জিলাত পাইছোঁ আৰু নিজৰ যে ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি তাত আহিলে উইল এড টু দ্য স্পিৰিট অফ দ্য হোল চেলিব্ৰেশ্যন আৰু এনেকৈ সকলো অনুষ্ঠান শেষ হোৱাৰ পিছত ছাৰক আমি বাই বাই দিলোঁ জেন ছাৰ ৰ'ব এতিয়াও বাকী আছে আমাৰ ধামাকা খানা তো খাই আহোঁ ব্লক ময়ো লৈ লৈছোঁ কাঁহীত এতিয়া আমি ঘৰত যাম